তোমালোকক 4 নম্বৰ এই প্ৰশ্নটোৰ মই সমীকৰণটো বনাই দিব বিচাৰিছোঁ। এটা ছাত্ৰাবাসত দুটা মাচুলৰ কথা উল্লেখ কৰা হৈছে। এটা হৈছে নিৰ্দিষ্ট মাচুল আৰু এটা হৈছে প্ৰতিদিনৰ মাচুল। উদাহৰণস্বৰূপে ধৰা নিৰ্দিষ্ট মাচুলটো ঘৰ ভাড়াটো হ'ব পাৰে আৰু প্ৰতিদিনৰ মাচুলটো হৈছে সেই ল'ৰাজনে এদিনত কিমান টকাৰ খৰচ কৰে বা কিমান টকা খাদ্যত খৰচ হয়, সেই টকাটো হ'ব প্ৰতিদিনৰ মাচুল। সেইকাৰণে আমি দুটা বস্তু ধৰি ল'ব লাগিব। এটা হৈছে নিৰ্দিষ্ট মাচুল, আনটো হৈছে প্ৰতিদিনৰ মাচুল। গতিকে আমি নিৰ্দিষ্ট মাচুল x আৰু প্ৰতিদিনৰ মাচুলটো আমি y বুলি ধৰিছোঁ। প্ৰথমজন ল'ৰাই 20 দিন আছিলে, গতিকে তেওঁ দিব লাগিব নিৰ্দিষ্ট মাচুল x টকাটো দিব লাগিব আৰু 20 দিনত প্ৰতিদিনত এটা y বুলি ধৰা হৈছিলে, গতিকে 20 দিনত 20টা y দিব লাগিব। তেতিয়া সেই ল'ৰাজনৰ মুঠ খৰচ হ'ব 1000 টকা। আনজন ল'ৰাই 26 দিন আছিলে, গতিকে তেওঁ নিৰ্দিষ্ট মাচুল xটো দিবই লাগিব, লগতে সেই 26 দিনত 26টা y খৰচ কৰিব। গতিকে সমীকৰণটো হ'ব x + 26y = 1180 টকা। এতিয়া 2 নম্বৰ অংকটোলৈ আহিছোঁ। 2 নম্বৰ অংকটোত এটা ভগ্নাংশৰ কথা আছে। গতিকে ভগ্নাংশ অংকবিলাকত সদায় আমি লব আৰু হৰটো ধৰি ল'ব লাগিব। গতিকে আমি ধৰি ল'লোঁ ভগ্নাংশটোৰ লব x আৰু হৰ y। এতেকে ভগ্নাংশটো হ'ব x/y। এতিয়া আমি প্ৰশ্নটোলৈ লক্ষ্য কৰিলোঁ, তাত লিখা আছে যে লবৰ পৰা 1 বিয়োগ কৰিব কৈছে, কিন্তু হৰৰ কথা কোৱা নাই। সেইকাৰণে আমি লবৰ পৰা 1 বিয়োগ কৰিম x - 1/y, তেতিয়া ভগ্নাংশটো হয় 1/3। দ্বিতীয় চৰ্তটোত কৈছে হৰৰ লগতহে 8 যোগ কৰিব লাগে, কিন্তু লবৰ লগত একো কোৱা নাই। গতিকে আমি লবটোক একো নকৰোঁ, x/y + 8 8 যোগ কৰিলে কি হয়, ভগ্নাংশটো 1/4 হয়। গতিকে মই অলপ বৰ্জগুণন কৰি সমীকৰণটো বনাই দিছোঁ, তোমালোকে পিছৰকণ কৰিবা। 3 নম্বৰ প্ৰশ্নটোলৈ আহিলোঁ। যশোদাই এটা পৰীক্ষাত 40 নম্বৰ পাইছিলে, কিন্তু সেই পৰীক্ষাত এটা চৰ্ত আছিলে। সেই চৰ্তটো হ'ল তাই যদি প্ৰশ্ন শুদ্ধকৈ কৰে তেতিয়া প্ৰতিটো শুদ্ধৰ উত্তৰত 3 নম্বৰকৈ পাব, আৰু যদি তাই এটা প্ৰশ্ন ভুল কৰে তেতিয়া তাই 1 নম্বৰকৈ হেৰুৱাব। গতিকে হেৰুৱা নম্বৰটো তাই যিটো নম্বৰ লাভ কৰে সেই নম্বৰৰ পৰা মাইনাছ কৰিব লাগিব। গতিকে আমি দুটা বস্তু ধৰি ল'ব লাগিব। এটা হ'ল শুদ্ধ উত্তৰৰ প্ৰশ্নৰ সংখ্যা আৰু এটা হৈছে অশুদ্ধ উত্তৰৰ প্ৰশ্ন সংখ্যা। ধৰা হ'ল শুদ্ধ উত্তৰৰ প্ৰশ্ন সংখ্যা x আৰু অশুদ্ধ উত্তৰৰ প্ৰশ্ন সংখ্যা y। 1 নম্বৰ চৰ্তটো আছিলে প্ৰতিটো শুদ্ধ উত্তৰত 3 নম্বৰ পায় আৰু প্ৰতিটো অশুদ্ধ উত্তৰত 1 নম্বৰকৈ হেৰুৱায়। গতিকে আমাৰ সমীকৰণটো হ'ব 3x - y = 40। সেইটো 1 নম্বৰ সমীকৰণ। 2 নম্বৰ চৰ্তটো হৈছে যদি তাই প্ৰতিটো শুদ্ধ উত্তৰত 4 নম্বৰকৈ পালেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰত 2 নম্বৰকৈ হেৰুৱালেহেঁতেন, তেতিয়া তাই নম্বৰ লাভ কৰিব 50। এইটো 2 নম্বৰ সমীকৰণ। 4 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। এটা ঘাইপথত দুখন গাড়ীৰ কথা ইয়াত প্ৰকাশ কৰিছে। এই গাড়ী দুখনৰ দুটি আমাক নিৰ্ণয় কৰিবলৈ কৈছে। গতিকে আমি এখন গাড়ীৰ দুটি x বুলি ধৰিম আৰু আনখন গাড়ীৰ দুটি y বুলি ধৰিম। প্ৰথম চৰ্তটোত লিখা আছে দুখন গাড়ী একে দিশত যাত্ৰা আৰম্ভ কৰিছে, আৰু পিছৰ চৰ্তটোত কৈছে
গাড়ী দুখনে ইখনে আনখনৰ দিশৰ গতি কৰিছে। দুইখন একে দিশৰ যোৱাৰ ক্ষেত্ৰত আমি দুটি বিয়োগ কৰিম আৰু দুইখন গাড়ীয়ে বিপৰীত দিশত আহিলে সেই ক্ষেত্ৰত আমি যোগ কৰিম। তোমালোকে নৱম শ্ৰেণীত পাই আহিছা যে দ্ৰুতি ইজুকেল দূৰত্ব বাই সময়। গতিকে দ্ৰুতি পূৰণ সময় ইজুকেল দূৰত্ব। আমি দ্ৰুতিৰ লগত সময়টো পূৰণ কৰি সমান চিন দি দূৰত্বটো প্ৰকাশ কৰিম। ধৰা হ'ল এখন গাড়ীৰ দ্ৰুতি x আৰু আনখন গাড়ীৰ দ্ৰুতি y। প্ৰথম চৰ্তত সময় 5 ঘণ্টা আছিল, গতিকে আমি দ্ৰুতিৰ লগত 5x - 5y = 100 লিখি প্ৰকাশ কৰিলোঁ। দ্বিতীয় চৰ্তত গাড়ী দুখন মুখামুখিকৈ আহিছিল আৰু সময়ৰ পাৰ্থক্য আছিল 1 ঘণ্টা, গতিকে দ্ৰুতিৰ লগত একেৰে পূৰণ কৰিলোঁ। x - y = 100 এয়া হৈছে 2 নম্বৰ সমীকৰণ। এতিয়া আমি শেষৰটো প্ৰশ্নলৈ আহিলোঁ। ইয়াত আয়তৰ দিশ আৰু প্ৰস্থৰ কথা উল্লেখ আছে। আমি জানো যে আয়তৰ কালি ইজুকেল দিশ পূৰণ প্ৰস্থ। গতিকে আমি ধৰি ল'লোঁ এটা আয়তৰ দিশ x আৰু প্ৰস্থ y। এতেকে কালি x y। প্ৰথম চৰ্তত কৈছিলে দীৰ্ঘক 5 একক হ্ৰাস আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰিলে কালি 9 বৰ্গ একক হ্ৰাস হয়। দ্বিতীয় চৰ্তটোত কৈছে দীৰ্ঘক 3 একক বৃদ্ধি আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰিলে কালি 67 বৰ্গ একক বৃদ্ধি পায়। তোমালোকক সমীকৰণকেইটা মই বনাই দিলোঁ, গতিকে এই প্ৰশ্নৰ উত্তৰকেইটা কৰি মোলৈ পঠাবা।